ভুল তাইৰ এটাই আছিল যে তাই আজিৰ সমাজৰ নাৰী। শিক্ষিত সমাজত আজি দানৱৰূপী নৰপিশাচৰ আবিৰ্ভাৱ ঘটিছে। চৌদিশে কেৱল ধৰ্ষণ ধৰ্ষণ আৰু ধৰ্ষণ, লাগিলে সেয়া মাতৃয়েই হওক বা ভগ্নীয়েই হওক। তেজেৰে লুতুৰি পুতুৰি উলংগ শৰীৰটো তাই ৰক্ষা কৰিব আপ্ৰাণ চেষ্টা কৰিছিল, কিন্তু দানৱৰূপী পিশাচকেইটাই তাইক ভক্ষণ কৰি আছিল। যন্ত্ৰণাত তাই ছটফটাই চিঞৰি চিঞৰি কান্দিছিল, কাৰণ তাই জীয়াই থকাৰ আপ্ৰাণ হেঁপাহ আছিল। মানুহক জীৱশ্ৰেষ্ঠৰ আখ্যা দিয়া হৈছে, কিন্তু আজি জীৱশ্ৰেষ্ঠৰ হাতত নাৰীয়ে সুৰক্ষা হেৰাইছে। চৌদিশে মম লৈ আজি জনসমদল ওলাই আহিছে, কিন্তু ধৰ্ষণকাৰী আজিও মুকলি আকাশৰ তলত। এতিয়া মাথো সকলোৱে সমাজত ভক্ষকৰূপী মানুহবোৰ নাশ কৰি ৰক্ষকমুখী মানুহবোৰ আধিপত্য বিস্তাৰ কৰিব লাগে। ষ্টপ ৰেপ এট এনি কষ্ট।